আমি এতিয়া গৈ আছোঁ বৰ্তমান তামিলনাডুৰ এটা জাগাত ঘূৰিবলৈ। আপোনালোকে চাই থাকিবচোন কেনেকুৱা লাগে, কি ধুনীয়া জাগা চাওক। একটা পানীৰ ডেম আছে, আপোনালোকক মই দেখি আছোঁ, আপোনালোকে চাই থাকিব। ভিডিঅ' বনাবলৈ ইমানটো মন নাযায়, তথাপিও বনাই আছোঁ। আপোনালোকে চাই থাকিব, ছাপোৰ্ট কৰিব, তেতিয়াহে মোৰ ভিডিঅ' কৰিবলৈ মন যাব। আপোনালোকে ছাপোৰ্ট নকৰে মোক গাইছ। চাওক কি ধুনীয়াকৈ পানী আহি আছে চাওক, আপোনালোকে চাই থাকক হা। মোৰ ফাৰ্ষ্ট ব্লগ গাইজ, কেনেকুৱা লাগিছে আপোনালোকে প্লিজ জনাবচোন। চাই কেনে ভিডিঅ'টো অলপ ছাপোৰ্ট কৰিব গাইজ, যিমান পাৰে শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে চাবচোন কেনেকুৱা লাগে। গ'লোঁ আৰু এই পাহাৰত ঘূৰিবলৈ। এতিয়া বৰ্তমান গৈ আছোঁ, চাওক ওপৰৰ পৰা কি মজা লাগিব চাওক, আপোনালোকে চাই থাকক। এতিয়া কি মজা লাগিব চাবি, ওপৰৰ পৰা গৈ আছোঁ বৰ্তমান। ওপৰত কেনেকুৱা সুন্দৰ লাগিব আৰু চাবিচোন, বহুত মানুহ আহে ইয়াত। টিকেট 5 টকা কৰি টিকেট লাগে। চাই থাকক গতিকে আপোনালোকে, কি মজা লাগিছে তাক। এইটো কি পানী আহি আছে ওপৰৰ পৰা। এই মই ক'লোঁ তাক ফটো তুল বুলি, সি ফটো তুলিবলৈ নিবিচাৰে। কি ক'ম আৰু, কি মজা লাগিছে আপোনালোকে খালি চাই থাকিব। বেছি এডিট কৰিব নাজানো, কিন্তু তথাপিও যিমানটো পাৰোঁ এডিট কৰিছোঁ আৰু আপোনালোকে চাই থাকিব আৰু কেনেকুৱা লাগে ভিডিঅ'টো। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ভিডিঅ' বনাবলৈ নাজানো ইমানটো, তথাপিও শিকিছোঁ আৰু অলপ অলপ, ইমানটোৱে মোৰ কাৰণে যথেষ্ট। আপোনালোকে চাই থাকিব গাইজ। মোৰ লগত যে আছে এই লগৰ কেইটামান, মোক নাভাবিব যে অসমৰ বুলি, কিন্তু এইকেইটা কলকাতাৰ বেংগলী হয়, কিন্তু কিমান সুন্দৰ মোৰ লগত কথা পাতে। আপোনালোকে চাই থাকিবচোন। এই গোটেই খোপা খালি এজন আছে মোৰ লগত আমাৰ গাঁৱৰ, আৰু বাকীকেইটা চব বেংগলৰ কলকাতাৰ হয়। কিমান মিলিজুলি আমি কাম কৰি থাকোঁ বিদেশত আহি কেনে। চাওকচোন আপোনালোকে, মিলি প্ৰীতিৰে আমি ঘূৰিবলৈ আহিছোঁ। চাওক কি সুন্দৰ জেগা এঠাইত আহিছোঁ। আপোনালোকে খালি চাই থাকিবচোন, কেনেকুৱা মজা লাগে, চাই থাকক খালি। কৈও বুজাব নোৱাৰোঁ আপোনালোকক, দেখায়ো বুজাব নোৱাৰোঁ। আপোনালোকে চাই থাকিবই লাগিব। এতিয়া কি কৰিম, এইবাৰ চাওক ওপৰৰ পৰা কেনেকৈ। মই আকৌ ভইচ অভাৰ দিবলৈ নাজানো, তথাপিও শিকিছোঁ অলপ অলপ। আপোনালোকে চাই থাকিব আৰু কেনেকৈ লাগে ভিডিঅ'টো। ইমানটো এডিট কৰিব নাজানো, তথাপিও ভিডিঅ' কৰিম বুলি ভাবিছোঁ যেতিয়া, আৰু ভিডিঅ'টো কৰি যাম বুলি ভাবিছোঁ। তথাপিও ইউটিউব এটা সৰু মূৰকৈ চেনেল এটা খুলিছোঁ, ইউটিউবতে এৰি দিছোঁ, ফেচবুকতো এৰিম। আপোনালোকে ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব, আৰু ফেচবুকত চালে ফ'ল' কৰি দিব। চাই থাকক আপোনালোকে। ইনষ্টাগ্ৰামতো দিছোঁ, কিন্তু যোৱাটো বহুত দিনেই হ'ল, 3-4 দিনেই হৈ গ'ল। কিন্তু এতিয়াহে আপলোড কৰি আছোঁ। এডিট কৰিবলৈ সময় নাপাব কাম কৰি কেনে, তথাপিও এডিট কৰি আছোঁ, অলপ অলপ শিকি আছোঁ। আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিমান পাৰে আপোনালোকে প্লিজ চাই কেনে। এতিয়া বৰ্তমান গৈ আছোঁ আমি ওপৰলৈ যাওঁ, কিমান পাৰোঁ ওপৰে উঠি বহুত তলৰ পৰা উঠি আহিছে। কিন্তু এই তলত চাওকচোন কেনেকুৱা লাগিছে, তলৰ পৰা আহি ওপৰত উঠি আহি আছোঁ আমি। এতিয়া বৰ্তমান টিকেট লাগে 5 টকা কৰি। ওপৰত আহি পালোঁ ফাইনেলি। ওপৰৰ পৰা দেখাই আছোঁ চাওক কেনেকুৱা লাগে, কি সুন্দৰ চাওক তলক। আমি কিন্তু সেই তলৰ পৰা আহিছোঁ। এইফালে আছে ডেমখন, পানী আছে, আৰু কাষতে পাহাৰ এখন আছে। চাওক কি সুন্দৰ লাগিছে একদম। বহুত মানুহ আছে ইয়াত, ফটো চলি আছে, ফটোশ্বুট হৈ আছে, ভিডিঅ' কৰি আছে কোনোবা। চাওক কি মজা লাগিছে গাইজ। পাহাৰৰ কিনাৰত আৰু এটা ডেম, আৰু ৰাস্তাত আমি আছোঁ, মাজত এটা ৰাস্তা। তলফালে চাওক কি মানুহ, এইটো আমাৰ গাঁৱৰ হয়, এইটো লগৰ হয় মোৰ। পানী চাওক আপোনালোকে কি সুন্দৰ। এইকেইটা কিন্তু কলকাতাৰ বেংগলী হয় দেই, মোৰ পাৰ্টনাৰ বেষ্ট ফ্ৰেণ্ড হয়। কিন্তু বহুত মিলিজুলি কাম কৰি থাকোঁ আমি, একেলগে থাকোঁ। একো নাই, সিহঁতৰ লগত কাম কৰিও বহুত মজা লাগে। মানুহকেইটাও ভালে আছে, ফ্ৰেণ্ডশ্বিপত আছোঁ আমি অসমৰ, সিহঁতে কলকাতাৰ, কিন্তু বহুত মিলিজুলি থাকোঁ আমি। চাওক কি নাজাৰা দেখো, কি মজা লাগিছে চাওক। এইটো মোৰ লগত একেলগে থাকোঁ আমি। কি কৈ আছে ফটো তুল, মই কৈছোঁ ফটো কৰা নাই, ভিডিঅ' তুলিছোঁ। চাওক ভিডিঅ' গৈ পাব ইউটিউবত, কৈছোঁ দে হ'ব বুলি কৈছে, আৰু একেলগে এন্তে আছে আৰু কি কম গাইছে। পানী চাওক, জাগাটো চাওকচোন আপুনি, কি সুন্দৰ লাগিছে জাগাটো, একদম বেষ্ট কৈছে। আৰু এই ফটো তুলিবলৈ হাঁহিছে, আৰু ময়ো হাঁহি দিলোঁ আৰু অলপ। আৰু এজনে ফটো তুলি আছে চাওক, কি ক'ব নক'বা আৰু। ফটো তোলা আৰু মানুহবিলাক আমাক ঘূৰি চাইছে, কিন্তু ক'ৰ পৰা আহিছে সিহঁতে কথা পাতি আছে। তামিলকেইটাতো বুজি নাপায় আমাৰ কথা। কি ক'ম আৰু গাইছ, চাওক আপোনালোকে কি মজা লাগিছে চাওক। ভিডিঅ' ইমান বনাব নাজানো দেই গাইছ, বাৰ কৈ আছোঁ মই আপোনালোকক। মই ইমান ভিডিঅ' এডিট কৰিব নাজানো, লাজ লাগে মোক। লাজ মানে কোনোবাই কিবা ক'ব নেকি লাগি থাকে, সেইকাৰণে ভিডিঅ' কৰিবলৈ মন নাযায়। প্লিজ ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। ভিডিঅ' কৰিব লাগে নে নালাগে আপোনালোকে কমেণ্টত জনাই দিব। চাওক কি মজা লাগিছে, সুন্দৰ লাগিছে কিন্তু তলৰ পৰা চাবলৈ। ওপৰৰ পৰা চাওক তলত কেনেকুৱা, কি সুন্দৰ লাগিছে। আমি কিন্তু পাহাৰ কিনাৰত আহি পালোঁ বৰ্তমান। তলত গাড়ী ৰখাই আছে আমি।
পুৰা ওপৰত আহি পালোঁ আমি তলত কি মজা লাগিছে কৈছোঁ মই আৰু কি ক'ম আৰু ফটো তুলিলোঁ ভিডিঅ' কেইটামান কৰিলোঁ চাওক মাক কচম কৈছোঁ নহয় গাইজ কি মজা লাগিছে তাক আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো চাই কিমান মানুহ আছে ইয়াত ওপৰত আমি ওপৰত আছোঁ বৰ্তমান ইয়াত তলৰ পৰা আহিছোঁ আমি উঠি আহি পালোঁ আমি ওপৰলৈকে এতিয়া কি মজা লাগিছে চাওক আমি 5জন আহিছোঁ গোটেইসোপা আহিছোঁ চাওক কি সুন্দৰ লাগিছে গাইজ দিনটো কাম কৰি কিনে যদি আবেলি এনেকৈ সুন্দৰ ঠাইত দেখিবলৈ পাওঁ আৰু কি লাগে আৰু গাইজ চাওক কি মজা লাগিছে গাইজ চাই থাকক আপোনালোকে কি মজা লাগিছে ৰাস্তা ইয়াৰ মাজত আছে পানী ইফালে আছে পাহাৰৰ কিনাৰত আৰু ইফালে তলফালে আমি তলফালৰ পৰা আহিছিলোঁ আমি চাওক কি সুন্দৰ লাগিছে ভিডিঅ' আৰু বেছি লম্বা নকৰোঁ আৰু গাইজ থেংক ইউ বাই মোৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই থাকিলে ফ'ল' কৰি দিব প্লিজ বাই গাইজ বাই